ইছ ৰাম 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 এখন কুকুৰাই খুচৰি একদম খতম কৰি দিলে ৰে একদম পুৰা খুচৰি মেলি ধুনীয়াখিনি বৰবাদ মানে ধুনীয়াখিনি ডাঙৰ হৈ আহিছিলেহে চাওকচোন একদম খুচৰি মেলি একদম খতম কৰি পেলালে একদম বৰবাদ কৰি পেলালে কুকুৰাবোৰ কাৰণে একদম উপায় নাইকিয়া হৈ যায় আৰু আজি ধেমাজিৰ পৰা পালোহি আৰু আপোনালোকে ধেমাজি ব্লগকেইটা চালে নিশ্চয় ভালে পাইছে ব্লগকেইটা চাই মনোজ ভাইৰ ঘৰলৈ গৈছিলোঁ আৰু লগতে তাৰ ঠাইখিনি আপোনালোক অলপ চলপকৈ দেখাবলৈ চেষ্টা কৰিলোঁ নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ গতিকে বলকচোন আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু সেইদিনাখন যে আপোনালোকক দেখাইছিলোঁ যিখন টেবুল এখন বনাইছে তাৰে মানে 40% মান কাম শেষ হৈছেগে তলৰ এইখিনি লগাই দিলে এইটো আগৰ প্ৰথমে মানে এইটো আছিলে এতিয়া এই লাহেক বাৰীখনৰ কাষতে এজোপা ফুল গছ চাওকচোন কি ধুনীয়াকৈ ৰঙা ৰঙাকৈ ফুলি আছে আৰু এই ফুল গছজোপাৰ নাম কুকুৰাজোহা ফুল বুলি কয় কাৰণ এই যে মতা কুকুৰাটোহঁতৰ মাথাত খোপা থাকে যে সেই খোপাটোহঁতৰ নিচিনা মানে এই ফুলপাহ সেইটো কাৰণে ইয়াৰ নাম কুকুৰাজোহা ফুল বুলি কিন্তু এই ফুল গছজোপা আমাৰ ঘৰৰ সন্মুখত নাথাকে আমাৰ ঘৰৰ পিছপিনে আছে মানে সন্মুখত থকা দিন বিৰাট ধুনীয়া দেখা এতিয়া বৰ্তমান মই ঘৰৰ পৰা ওলাই আহিলোঁ একদম ধুনীয়া ঠাই এডোখৰলৈ আপোনালোকক ধুনীয়া বুলি কৈ দিছোঁ দেখাই দিছোঁ একদম এনেকুৱা ধুনীয়া ভিউ পইণ্ট চাওকচোন এইটো কিন্তু পথাৰ বুলি ক'লেও বেয়া নহয় ৰাস্তা বুলি ক'লেও নহয় মানে য'তে এইপিনে ৰাস্তা দেখিছে এইপিনে ৰাস্তা পিনে ৰাস্তা মতে ৰাস্তা আৰু এইটো হৈছে পুল এটাৰ কাষত ৰখি আছোঁ দেখিছে নহয় সেইপিনে এইবিলাক পুখুৰীবিলাক পূৰা মানুহে হেঁচি শেষে কৰিলে এইবাৰ মাছ নাই যদিও মানে পুখুৰীবোৰ হেঁচি খতম এতিয়া খোজকাঢ়ি গৈ আছোঁ ক'লৈ গৈ আছোঁ আপোনালোকক কৈ আছোঁ বাৰু তাৰ আগতে চাওক তাৰপৰা আপোনালোক বেক কেমেৰা দেখাইছোঁ একদম চকুৱে মনিব নোৱাৰা তাৰপৰা খোজকাঢ়ি আহি আছোঁ আৰু বৰ্তমান এতিয়া মই আহি আছোঁ এঠাইলৈ আৰু এই ঠাইডোখৰ আপোনালোকক মই দেখাই দিছোঁ এইটো হৈছে ট্ৰেইন ষ্টেচনটো আৰু এই ট্ৰেইন ষ্টেচনটোলৈ মই কিয় আহিছোঁ সকলোখিনি আপোনালোকে গম পাই থাকিব ভিডিঅ'টো চাই থাকিলে আৰু এতিয়া আমি ওপৰলৈ উঠি আহিলোঁ আৰু ইয়াৰ পৰা ভিউটো চাওকচোন কি ধুনীয়া লাগিছে একদম পূৰা সেউজীয়া মাজত এনেকৈ ৰাস্তাটো আৰু এইপিনে সেউজীয়া পথাৰ মানে এটা একদম ধুনীয়া লগা লোকেশ্যন এইটো আপোনালোকে দেখিছেনে ধমল গাঁও বুলি লিখা আছে মানে এই ট্ৰেইন ষ্টেচনটোৰ নামটো হৈছে ধমল গাঁও আৰু এই ট্ৰেইন ষ্টেচনৰ কাষতে এইখিনি বগৰী গছ আছে আৰু তাৰ পৰাই মানে এতিয়া বৰ্তমান বগৰী খাই আছোঁ আৰু আচল কথাটো হৈছে যে ইয়াত মানে আমি বিশেষ একো কাম কৰিবলৈ অহা নাছিলোঁ বগৰী খাবলৈ আহিছোঁ আৰু ইয়াত বগৰী গছ আছে আৰু এই বগৰীবোৰ খাই বিৰাট ভাল লাগে এইজোপা দেখিছেনে বগৰী গছ এইজোপা দেখিছেনে বগৰী গছ মানে পূৰা বগৰী গছ ফুল হৈ আছে আৰু এতিয়া এই গছজোপাত বগৰীকেইটা মানে মিঠা লাগে বোলে খাবলৈ সেইটো কাৰণে এই শিলা দে আৰু এই শিলাই আছে দেখিছেনে পূৰা বগৰী হৈছে খুব মানে বগৰী হোৱাতকৈ পাতেহে আচলতে আৰু এতিয়া বৰ্তমান তাৰ পৰা গুচি আহিলোঁগৈ বগৰী খাই পিনে বগৰী খাই আহি আছোঁ পিনে নিমখ অলপ লৈ ল'লোঁ ইয়াতে মানে দোকান এখন আছিলে আৰু আপোনালোকক মই জনচঙত কিবা কাম এটাৰ কাৰণে গৈ আছোঁ বুলি কৈছিলোঁ বিশেষ একো কাম নাই বগৰী খাব গৈছিলোঁ যাতে কোনো ভুল বুজি নল'ব অলপ আৰু এয়া আৰু অলপ